বেপানো কিহৰ কি পাচ্ছি মাইৰালে আমেনি লগা কামে ঐ ভাই মই ৰাতিপুৱা কেতিয়া ঘুমাই উঠিলো মোৰ নিজৰে মনত নহা হ'ল ইনচা ৰাতিপুৱা গৰু ছাগলী আবা কিবা কিমান কাম একাপো চাহ দিয়া পৰে মোক তেতিয়া চাহ কলিয়া হবা বস্তু বিচাৰিলে মই দিবা নোৱাৰো নহয় এই মাই কথা নহয় কোৱা যদি ভালকে কৰিনছা মুখৰ ভিতৰতে বুজবুজে ৰাখিবি ইনচা চাইছো বাৰু কি হয় এটা ইমান খং দেখে থাকে মোৰ ওপৰত আমাৰ মহাৰাজ আলা গলে কিবাকে ও মাই ও গৰম পানী আছে নাই এই পা এয়া গৰম পানী মই চাহ বহাম যায় ঐ মাই পঢ়িব আছে নহয় মোৰ মাইক মই কেটাৰ বাবে চাহ একাপ বনাবা দিলো একাপ চাহ নিদিলে ঐ মোক এতিয়া সৰু পুৰা ঘুমাই উঠাই পালা গৰম পানীৰ পৰে কলগেটৰ পৰে ইটাও চাহ বনাবা গেলে চাহ আৰচোন সৰু পুতাকে কেইদিন খুৱাই বাৰু মাই মই চাহকাপ দিয়ে সোনকালে মই আকৌ স্কুল আছে নহয় যাব লাগব আনা না সৰু পুতাকৰ জহত মই পালো দৈ কিবাকে চাহকাপ খাব লাগে এনেইটো নাপাওঁৱে মই কি আকৌ সৰু পুতাক ডাঙৰ পুতাক হেৰি কৰা লাগছা পুতাক খালে সোমা না সেনেকে ভাবিলিতো ভালে পিছে কামতহে আকৌ নহয় নহয় মাই হেৰি হল নহয় মোৰতো স্কুলত যাব পৰ হলে হ'বয়ে মানে মোৰ ভয় লাগছি দেখোন মাই যাবা কিয় ভয় লাগছি কিয় মানে এতিয়া আজি মোবাইল দিবা দিছিলে ছাৰা বোলে মোবাইল নিলি বোলে আজি মাৰব মোৰ নাইও মোবাইল কি কৰিম ডাঙৰ বাপা মোবাইলটো আছে ঢকাই কে ভাগৰ তাই মোবাইলটো দিবয়ে মোক খুজিলে নোকোৱাকে কিবা চেং চেঙে হৈ থাকে দিব নহয় মোবাইলটো কিয় নেদবো আকৌ ওচনে পিছে এই ডাঙৰ এই সৰু বাপা মোবাইলটো দিছো নাই এই স্কুলত বোলে কিবা আছে ভাত নাখা নেকি স্কুলত যোৱা টাইম হোৱা নাই ডাঙৰ পাৰটো কোৱা পাৰে এক স্কুলত যাব লাগে বুলি সৰু ছোৱালীটো কামত লগাই আছে হা মই তাক পাছা নাই সি নিজে আহিছি নাপাইছিবি দে তই গা উঠি উঠি এক লগাই আছা কামত মই তাক গা উঠিব লগা কি হ'ল এইটো কিবা গা উঠি কৰিব লগা কাম নাই সি নিজে আহিছি সেইকাৰণে কৈছি দেছো বাৰু একো নহয় সৰু সুৰা কাম এটা কৰিবও লাগে আছো সি বাৰু একো কাম বন কৰবা নেদে তাক মূৰত উঠলি সৰু পুতেৰেতো চাওঁ ৰচোন বাৰু বেছি দিন নালগে ন ওলাই যাব চব কি হ'ল মানে পুচ খাব নাযা আমাৰ সৰু যাব দে আমাৰ সৰুৱে যাব দে পুচ খাব লাগি ক'তো যাবাও নাপায় সৰু খাৱা লোৱা সেইবিলাকত সৰু কিবা কাম বন কৰিব লাগে মই যাব দে এই যাওঁ তই দা ভাঙি কি হলে চাই চিনি যাবা নৰা ভাঙিলে ভৰি চৰি কিবা বহিলো বসো চাই চিতি পেলাই অকমান খোজ খোজ কাঢ়বা নৰা হে কি হল ডাক্তৰৰ ওচৰত যাব লাগব আৰু এক্সাৰচাইজ কৰি চাব লাগব নহয় ক'ত বা কি হৈছে যাবতো লাগবই ডাক্তৰৰ ওচৰত এতিয়া এক্সাৰচাইজ কৰি চাব লাগব ক'ত বা কি হৈছে কাপোৰ কানি হলো মই গাড়ী এখন মাতো এনকে ক'ত যাবি এনকে যাবা নৰা ক'ত বা কি হ'ল এতিয়া ভৰি চৰি ভাঙিলহে নেকি মই কৈছো নহয় বোলে মানে এটা ভেজাল শেষে নহয় ফোন কৰিছো মই কাইলা কাইলা ক'ত আছ ভাই তই
ঐ পৰকে গাড়ীখন লৈ আহিব লাগিছিলে আমাৰ সেই মাইটো পৰিল নহয় পৰকে ভৰিত দুখ পাইছে অকণ ভাঙিলে নে চিঙিলে ক'বা নোৱাৰো আছো তই পৰকা এই মাই দেখছা না এতিয়া এই বিপদ নহয় কাকো কৈ পেলাই নাহে কেতিয়া আহে ঠিক নাই হিংসা সেইকাৰণে সৰু পুতেৰে ডাঙৰ পুতেৰে এইবিলাক বিচাৰি থাকি লাভ নাই খাৱাৰ সময়ত সৰু পুতেৰে আৰু কামৰ সময়ত ডাঙৰ পুতেৰে এতিয়া তই পঢ়লি সৰু পুতেৰে ঘৰতে নাই যেনেকে তই মোক বাছ বিচাৰ কৰা মই যদি তোক বাছ বিচাৰ কৰি পেলাই তোক মই এতিয়া নাচাওঁ হস্পিটেলত লৈ যাওঁ তোৰ কি হ'ব সেইকাৰণে নিজৰে পুতেৰে অকণমান চাবা লাগে দুটাকে সমানে ভাববা লাগে সেইকাৰণে এইবিলাক কাকো বাছ বিচাৰ কৰিব নালাগে চবকে সমান বুলি ভাববা লাগে দে যৌ এতিয়া তই ওলো গাড়ী মাতছো মই কিবা কৰি মই তোক লৈ যাওঁ বাৰু এক্সাৰচাইজ কৰি কি হৈছে